চাহ পাইছো। নেপালৰ পৰা আনিছিলো দেই। হেল্ল' গাইজ, আৰু এয়া মই আহি আছোঁ এফালে আৰু অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকৰ বাবে। এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা আৰু আপোনালোকক দেখুৱাই দিছোঁ এয়া পৰিৱেশটো। আৰু এফালে গৈ আছোঁ, এতিয়া ক'ত গৈছোঁ অলপ পিছতে গম পাই যাব। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু যিসকলে প্ৰথমবাৰ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। ঠিক আছে, গৈ পাই লওঁ আৰু সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই আপোনালোকৰ মৰম দি যাব। আৰু এইয়া এইকেইজনী হাই ক'ত গৈছিলা? টিউচনলৈ গৈছিলোঁ। টিউচনলৈ গৈছিলা ন? নল'লে টিউচন? ল'লে। লগৰ এজনীক থৈ আহিলোঁগৈ। অঁ অঁ। আৰু এয়া আহি পাইছোঁহি। বাহিৰে বাহিৰে ফুলখিনি মই প্ৰথমেই ভিডিঅ' কৰি লৈছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে ক'ব। চাওকচোন, বহুত ধুনীয়াকৈ আচলতে এই ফুলখিনি ৰাখিছে, ভাল লাগে। এতিয়া ফুলি হৈ গ'ল আৰু বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছিলে সিহঁতৰ ঘৰতে। এতিয়া ফুলবোৰ ফুলি শেষ হৈ গ'ল, গতিকে লৈ এনেকৈ দেখুৱাই দিছোঁ আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি মুখ্য উদ্দেশ্য ফুল ভিডিঅ' কৰা। অকণমানিকে ফুলিছে আৰু ন, প্ৰথমবাৰ ফুলিছে। ধেৰ ফুল আৰু মানে ওপৰলৈ আৰু আছে আৰু ন। আৰু এয়া আহি পালোহি, সিহঁতৰ ঘৰলৈকে আহিছিলোঁ আৰু দেখুৱাই আছোঁ। মানে ছোৱালীজনীয়ে গান গাই আছে মোনে, গতিকে তাইক অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ, চাব আপোনালোকে শেষলৈ। হেল্ল' গাইজ, আৰু আহি পালোহি এতিয়া সিহঁতৰ ঘৰত। অলপ ফুলখিনি ভিডিঅ'টো কৰিলোৱে দেখিলে, আৰু এতিয়া এটা সুন্দৰ পৰিৱেশৰ মাজত মানে সোমাই পৰিম। যিহেতু তাই এতিয়া মোন মানে লগৰজনীৰ ছোৱালী, আৰু তাই মোনে মানে এতিয়া গান গাই আছে আৰু ভাবিছোঁ অকণমান আপোনালোকৰ আগত ভিডিঅ' কৰি দেখুৱাওঁ। চাবচোন আপোনালোকেও ভিডিঅ'টো শেষলৈকে কেনেকৈনো গান গাইছে আৰু তাই, আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ঠিক আছে, মই এতিয়া গোটেইখিনি দেখুৱাই দিম তাইৰ গানৰ ৰুমটোলৈ। মই গান শুনিলোঁ, তাই গান শুনাৰ পিছত এয়া চাহ পাইছোঁ, চাহকাপ খাই লওঁ। বহুত বস্তু ভাল লাগিছে, এনেই এতিয়া খাই লওঁ পাপৰ চাহ। নেপালৰ পৰা আনিছিলো দেই। ধুনীয়া দেই, মজা লাগিছে দেই। ধুনীয়া গিফ্ট এটা পাই গ'লো দেই আজি। তাকেহে
ভাল লাগিছে great আছে কেনেকুৱা লাগিছে কৈ দিয়ক ভিডিঅ'টো বহুত ভাল লাগিছে দেই মোৰ পুৰা হেপী হৈ গৈছো আৰু একদম ধুনীয়া গিফ্টটো পাইছো নেপালৰ পৰা অনা না আজিকালি এইবিলাকে চলি নমতো এনেও ভালেই পাওঁ এইবিলাক ভাল দিছে এতিয়া পিন্ধিবহে লাগে মিলি গৈছে কাপোৰ মিলি গৈছে মজা থেংক ইউ দেই ঘৰলৈ যাবলৈ ওলাইছোঁ ইয়াতে আহি বহুতেই ভাল লাগিলে মনৰ গান শুনিলোঁ আৰু এয়া গিফ্ট পালোঁ আৰু বহুতেই কথা পাতিলোঁ আৰু আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব তেনেহ'লে আজিলৈ ৰাখোঁ বাই বাই